নমস্কাৰ সকলোকে JL লাৰ্ণিঙৰ তৰফৰ পৰা সকলোক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ ভূগোল সম্পৰ্কীয় কিছুমান শব্দাৱলী। ভিডিঅ'খন শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। প্ৰথমটো হ'ল কুঁৱলী। যেতিয়া বায়ুমণ্ডলীয় আৰ্দ্ৰতাই ঠাণ্ডা পৃথিৱী স্পৰ্শ কৰে আৰু ধূলিকণাত ঘনীভূত হয় তেতিয়া কুঁৱলীৰ সৃষ্টি হয়। পিছৰটো হ'ল মেৰুদণ্ড। উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কাল্পনিক ৰেখাখণ্ডক মেৰুদণ্ড বুলি কোৱা হয়। নেক্সট, তাৰিখ ৰেখা। 180 ডিগ্ৰী দ্ৰাঘিমাংশ উত্তৰ আৰু দক্ষিণক বুজোৱা কাল্পনিক ৰেখা পাৰ হৈ যোৱাৰ লগে লগে তাৰিখ সলনি হয়। নেক্সট, বদ্বীপ। নদীৰ মোহনাত অৱক্ষেপণৰ আকৃতি ডেল্টা বা বৰ দৰে দেখা যায় কাৰণে ইয়াক বদ্বীপ বুলিও কোৱা হয়। উদাহৰণ সুন্দৰবন ডেল্টা। পিছৰটো হ'ল প্ৰতিপাত স্থান। পৃথিৱীৰ কোনো এক বিন্দুৰ বিপৰীতে থকা অঞ্চল বা স্থানক প্ৰতিপাত স্থান বুলি কোৱা হয়। পিছৰটো হ'ল প্ৰতিভ ঘূৰ্ণীবতাহ। কেন্দ্ৰৰ পৰা বাহিৰৰ পিনে বলা বতাহক প্ৰতিভ ঘূৰ্ণীবতাহ বুলি কোৱা হয়। পিছৰটো হ'ল মকৰ সংক্ৰান্তি। কক্ষপথত পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত্ব কৰা অৱস্থানক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। নেক্সট, দ্বীপপুঞ্জ। কেইবাটাও দ্বীপৰ সমষ্টিক লগত দ্বীপপুঞ্জ বুলি কোৱা হয়, যেনে পানামা উপসাগৰৰ পাৰ্ল দ্বীপপুঞ্জ। নেক্সট, হিমপ্ৰপাত। মাটি বা শিল পৰি মিহলি হৈ থকা বৰফৰ বৃহৎ টুকুৰাক হিমপ্ৰপাত বুলি কোৱা হয়। নেক্সট, জীৱমণ্ডল। পৃথিৱীৰ জৈৱ আৰু অজৈব পদাৰ্থৰ আৱাসস্থলেই হ'ল জীৱমণ্ডল। নেক্সট, গিৰিখাত। পাৰ্বত্য অঞ্চলত নদীয়ে ক্ষয় কৰা গভীৰ উপত্যকা, যেনে আমেৰিকা কলৰেডো নদীয়ে সৃষ্টি কৰা গ্ৰেণ্ড গিৰিখাত। নেক্সট, মহাদেশীয় ঢাল। সাগৰৰ ডুব গৈ থকা মহাদেশ সংযোগী ভূমিক মহাদেশীয় ঢাল বুলি কোৱা হয়। নেক্সট, নিয়ৰ। বায়ু ঠাণ্ডা হোৱাৰ বাবে ঘনীভূত হোৱা জলীয় বাষ্পক নিয়ৰ বুলি কোৱা হয়। নেক্সট, বিষুৱ ৰেখা। পৃথিৱীখনক দুটা সমান ভাগত ভাগ কৰা কাল্পনিক ৰেখাখণ্ডক বিষুৱ ৰেখা বুলি কোৱা হয়। নেক্সট, মহা অধিবৰ্ষ। যিটো দিনত 22 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ দিন ৰাতিৰ দৈৰ্ঘ্যতা সমান হয় তাক মহা অধিবৰ্ষ বুলি কোৱা হয়। মৰমৰ বন্ধু বান্ধৱীসকল, ইমান সময় কষ্ট কৰি ভিডিঅ'খন চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। পিছৰ পইণ্টটো হ'ল গ্ৰহণ। যেতিয়া পৃথিৱীৰ এটা বস্তুৱে আন এটাক ঢাকি ধৰে তাক গ্ৰহণ বুলি কোৱা হয়, যেনে সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ। নেক্সট, তুষাৰ। যেতিয়া বায়ুমণ্ডলীয় আৰ্দ্ৰতাই বৰফৰ টুকুৰাৰ আকৃতি লয় আৰু হিমাংকৰ তললৈ উষ্ণতা যোৱাৰ বাবে মাটিৰ কাষৰ বস্তুত লাগি ধৰে তাক তুষাৰ বুলি কোৱা হয়। নেক্সট, হিমবাহ। মেৰু অঞ্চলৰ বৰফখণ্ডৰ পৰা পৃথক হৈ অহা বৃহৎ বৰফৰ টুকুৰাক হিমবাহ বুলি কোৱা হয়। নেক্সট, সমচাপ ৰেখা। মানচিত্ৰত সমান চাপৰ ঠাইবোৰ সংযোগ কৰা কাল্পনিক ৰেখাখণ্ডক সমচাপ ৰেখা বুলি কোৱা হয়। নেক্সট, যোজক। দুখন ঠাইক সংযোগ কৰা ঠাইখনক যোজক বুলি কোৱা হয়। নেক্সট, আলোকবৰ্ষ। পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বক এক আলোকবৰ্ষ বুলি কোৱা হয়। নেক্সট, স্থানীয় সময়। পৃথিৱীৰ কোনো এখন ঠাইত দুপৰীয়া সূৰ্যৰ পৰা সময় গণনা কৰা হয়, তাক স্থানীয় সময় বুলি কোৱা হয়। নেক্সট, দ্ৰাঘিমা ৰেখা। উত্তৰ আৰু দক্ষিণ মেৰু সংযোগী আৰু বিষুৱক সমকোণত কটাকটি কৰা কাল্পনিক ৰেখাখণ্ডক দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। নেক্সট, মৰুদ্যান। মৰুভূমিত পানী আৰু উদ্ভিদ পোৱা যায়। তেনে স্থানত জীৱ-জন্তু গছ-গছনি পোৱা যায় কাৰণে ইয়াক মৰুদ্যান বুলি কোৱা হয়। নেক্সট, কক্ষপথ। মহাকাশৰ বস্তুৰ গতিপথক কক্ষপথ বুলি কোৱা হয়। নেক্সট, আহ্নিক গতি। পৃথিৱীয়ে নিজ মেৰুদণ্ডক এপাক ঘূৰিবলৈ লগা সময়ক আহ্নিক গতি বুলি কোৱা হয়। নেক্সট, ছাভানা। প্ৰাকৃতিক ঘাঁহেৰে আবৃত বননিক ছাভানা বুলি কোৱা হয়। নেক্সট,
প্ৰেৰী মধ্য আৰু উত্তৰ আমেৰিকাৰ কোমল গছবিহীন সেউজীয়া সমতল অঞ্চলক প্ৰেৰী বুলি কোৱা হয়। নেক্সট, প্ৰবাল প্ৰাচীৰ সাগৰৰ পানীৰ তলত বা অলপ ওপঙি থকা শিল বা বালিচৰক প্ৰবাল প্ৰাচীৰ বুলি কোৱা হয়। মৰমৰ বন্ধু বান্ধৱীসকল, ইমান কষ্ট কৰি ভিডিঅ'খন চাই আছে, বুজি পাইছোঁ বহুত কষ্ট হৈছে, আপোনালোকৰ সময় গৈছে। তথাপিও আপোনালোকৰ এটা অনুৰোধ কৰোঁ, চেনেলখন ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। পিছৰটো পইণ্ট হ'ল হিমৰেখা। বৰফাবৃত হৈ থকা অঞ্চলসমূহৰে সংযোগী অলিম্পিক ৰেখাক হিমৰেখা বুলি কোৱা হয়। নেক্সট, বাসন্তী জোৱাৰ। সূৰ্য আৰু চন্দ্ৰৰ বাবে সাগৰৰ সৃষ্টি হোৱা অতি উচ্চ ঢৌ। যেতিয়া চন্দ্ৰ, সূৰ্য আৰু পৃথিৱী একেডাল সৰল ৰেখাত অৱস্থান কৰে, তেতিয়া এই ঢৌৰ সৃষ্টি হয়। নেক্সট, লঘু জোৱাৰ। যেতিয়া চন্দ্ৰ আৰু সূৰ্যই উভয়ে সমকোণত অৱস্থান কৰে, তেতিয়া তাৰ পৰা নিৰ্গত বলৰ ফলত উৎপত্তি হোৱা জোৱাৰক লঘু জোৱাৰ বুলি কোৱা হয়। নেক্সট, টৰ্নেডো। চক্ৰাকাৰ গতিত উৎপত্তি হোৱা ধ্বংসাত্মক আৰু তীব্ৰবেগী বতাহক টৰ্নেডো বুলি কোৱা হয়। নেক্সট, টুন্দ্ৰা অঞ্চল। উত্তৰ সাগৰৰ কাষৰীয়া অঞ্চলক টুন্দ্ৰা অঞ্চল বুলি কোৱা হয়। নেক্সট, টাইফুন। চীন সাগৰত উৎপত্তি হোৱা ধ্বংসাত্মক ধুমুহা বতাহক টাইফুন বুলি কোৱা হয়। নেক্সট, বতৰ উপগ্ৰহ। বতৰৰ আগজাননী দিয়া কৃত্ৰিম উপগ্ৰহক বতৰ উপগ্ৰহ বুলি কোৱা হয়। বন্ধুসকল, আপোনালোকৰ দীৰ্ঘায়ু কামনা কৰি আজিৰ ভিডিঅ'খন ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।